হৃদয় গাথা ৰচনা দেৱপ্ৰতিম বৰা, সম্পাদনা কমল বৰা। সন্ধিয়া পৰত চিনাকি নৈখনেৰে তাই হেঁপাহ হৈ বৈ আহিছিল। চিৰ আকাংক্ষিত ফাগুনৰ বতাহজাকে আদৰণি জনাইছিল তাইৰ ৰুতনুৱা দৃষ্টি। হাঁহিম হাঁহিম কৰি থকা মতলীয়া ডাৱৰ ধুপিয়েও কক্ষপথত সানিছিল সোণালী বৰণ। তাই আহিল মোৰ বুকুৰ অভ্যন্তৰলৈ, কিন্তু গুচিও গ'ল চিনাকি বৰষুণজাকৰ সৈতে উমলিব নাপাওঁতেই। ক্ৰমশ কল্পনাবোৰ কাল্পনিক হৈ পৰিছিল, আশাবোৰ নিৰাশ হৈ গুচি গৈছিল অজান অৰণ্যলৈ। মোৰ হৃদয় গভীৰ দৃষ্টিত হৈ পৰিছিল এখিলা শুকান গছৰ পাত, নিৰাশ অৰ্থহীন। তাই আহিল, গুচিও গ'ল, অথচ মই ৰৈ গ'লো সেই ঠাইৰে, যি ঠাইত পাগল কুকুৰবোৰে ভুকি ভুকি ভাগৰি পৰিছিল। মৰমৰ বৰষুণৰ টোপালবোৰ এচিডলৈ ৰূপান্তৰিত হৈছিল, সপোনবোৰে শ্মশানত থিতাপি লৈছিল। সেই ঠাইতেই মই ৰৈ গ'লো, যি ঠাইত মৃতকৰ সৎকাৰৰ দিহা কৰা হৈছিল। ধন্যবাদ।